তেখেত স্নেহা ফুকন বোলে তাৰপিছত এখেত হ'লে আলিচা ফুকন ঋতুশ্ৰী ফুকন এইকেইজনী মোৰ ভণ্টি হয় দেই Hello, what's up guys? Good morning. Welcome to the vlog. তো আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ পুৱাতে চাওক চ' অলপমান এনেকৈ ওলাইছোঁ আৰু চশমা নাই পিন্ধা আৰু এতিয়া মুখ হাত ধুই কিনে ফ্ৰেছ হৈ কিনে এতিয়া এনে বাহিৰত ওলাইছোঁ চ' ভাল লাগিছে তো চাই থাকিব ফাইনেলি মই ঘৰতো চাহ তাহ খাই আহিছিলোঁ তাৰ লগৰ ঘৰত আহিলোঁ ভিডিঅ'টো বনাব নোৱাৰিলোঁ তো ঘৰত চাহ তাহ খাই আহিলোঁ তাৰপিছত আকৌ লগৰ ঘৰত আহিছিলোঁ আকৌ চাহ মানে খাওঁ যাওঁ ভাল লাগিছে চাহে খাব লাগে আৰু মৰ্ণিং টাইমত তো খাই লওঁ তো ফাইনেলি এতিয়া ঘৰলৈ যাওঁ অলপমান বহিলোঁ কথা চথা পাতিলোঁ তো ঘৰতে লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো তো ফাইনেলি এতিয়া ঘৰলৈ গৈ আছোঁ এয়া চ' আজি কি কৰোঁ চাওঁ ঘৰলৈ গৈ লওঁ তো অলপ কাম আছে ঘৰত তো সেইটো কমপ্লিট কৰি লওঁ তাৰপিছত দেখুৱাওঁ আপোনালোকক কি পাৰোঁ বলক গৈ আছোঁ এতিয়া তো ফাইনেলি ঘৰত পালোহি তো এতিয়া চাওঁ কি কৰোঁ তো মই বৰ্তমান আহি গ'লোঁ বাৰীলৈ মানে সেই চাহপাত বাগানখনলৈ তো ইয়াত জেনেৰেটৰ আৱাজ আহি আছে সেইটো আপোনালোকে আওকাণ কৰিব কাৰণ কাৰেণ্টটো নাই তো টাৱাৰটো চলিব লাগে জেনেৰেটৰ চলি আছে তো পাত ছিঙাই আছোঁ বাৰীখনত তো সেইটো কাৰণে এপাক মাৰি দিলোঁ চাবলৈ আহিছোঁ কেনেকুৱা ছিঙি আছে বলক চাওঁ তো এইফালে বাৰীফালে আহি গ'লোঁ চাব পাৰে তো সেইটো ছাইডত ছিঙাই আছোঁ দেখিছেনে এইটো ছাইডত দেখিছে তো দেখুৱাই দিছোঁ বলক তো এইফালে ছিঙাই আছোঁ পাতখিনি এইফালে ছিঙি আছে তো ঠিক ঠাক আৰু পাতখিনি অলপ ওলাই আছে ইমান মানে পোখাবোৰ ঘন হোৱা নাই তথাপি আৰু অলপকৈ ওলাই আছে এইফালে দেখিছে এইফালে ছিঙি আছে চ' এইফালে ছিঙি খতম হ'লে মানে এইফালে আহি যাব আকৌ এয়া দেখিছে ক'ৰবাত থাকি গৈছে এতিয়া এইফালে ছাইডতো পাতটো ইমান নাই তো যিখিনি আছে ছিঙি আছে তো এতিয়া এইফালে ছাইডত আকৌ চিফ্ট হৈ যাব লাগিব সিহঁতি এইফালে ওলাই আছে এইফালে ছাইডত ঠিক আছে ঠিক ঠাক পাত এইফালে ছিঙাই দিম সেইটোৱে আৰু তো আপোনালোকে দেখি আছে তো চাই থাকক এতিয়া ঘৰলৈ যাওঁ চাই থাকিব ভিডিঅ'টো তো ঘৰ পালোহি এতিয়া খানা পিনা কৰি লওঁ মানে খানা পিনা খাই লওঁ তাৰপাছত দেখুৱাই থাকিম ফাইনেলি এইটো অলপমান বনালোঁ আবেলি আপোনাৰ 1 বাজিলে অলপ ওলাই যাওঁ চাওঁ ক'লৈ যাওঁ মাছ ধৰিবলৈ এজনে মাতি আছে মাছ ধৰিবলৈ গ'লে মানে চ' দেখুৱাই দিম আপোনালোকক নদীলৈ যাম গ'লে মানে বেলেগলৈ নাযাওঁ তো চাই থাকিব মই ফাইনেলি ওলাই গৈছোঁ চাওঁ ক'লৈ যাওঁ চাই থাকিব এইটো কি লৈছোঁ গম পাই নাই ফাঁচি লৈছোঁ তো এইটো ফাঁচি লৈ গৈছোঁ নদীলৈ যাওঁ চাওঁ মাৰোঁ নেমাৰোঁ তথাপি এতিয়াও কনফিউজ হৈ আছোঁ তো দেখুৱাই থাকিম চাই থাকিব নদীত গৈ আহিলোঁ তাৰপাছত মাছ একো নেপালোঁ এজাল আৰু দুজাল দিলোঁ তো মানে মাছো নেপালোঁ সেইকাৰণে বাদ দিয়া আৰু বুলি কয় ৰিজাল্টটো ভাল নাছিলে কাৰণে আহি দিলোঁ তো গা ধুলোঁ চেম্পু লৈ গৈছিলোঁ গা ধুলোঁ তাৰপিছত
সেয়া এতিয়া ঘৰত আছোঁ, ঘৰত আহি যাওঁতে অলপমান লগৰ কেইজনৰ লগত ফুৰিব যাওঁ। তাৰপিছত কাম নেকি মানে মই স্কেচ এইকেইদিন অলপমান হেৰি কৰি দিছোঁ, ডাউন কৰি দিছোঁ, মানে টাইমটো উলিয়াব পৰা নাই তো অলপমানতো নিজৰ কামো কৰিব লাগিব। তো সেইকাৰণে মানে স্কেচটো মই অলপমান হেৰি ৰখাই দিছোঁ। চ' এতিয়া স্কেচটোতো মই আৰম্ভ কৰিম কৰাটো। তো যদি কোনোবাই যদি কিবা হেৰি কমিশ্যন আৰ্টৰ কাৰণে যদি ৰিকুৱেষ্ট কিবা এটা কৰে তো মই সেইটো কৰি থাকোঁ। তো কিন্তু মই এতিয়ালৈকে ভিডিঅ'ৰ কাৰণে মই কৰি থকা নাই। চ' চেনেলটোত আহিব, মই এটা বনাই আছোঁ, হাফ পালোগৈ। তো চাই থাকিব। এই অলপমান এনেই হেৰি ঘৰৰ চোতালতে বহি লৈছোঁ আৰামছে। তো ইয়াত টুল আছে, আৰামছে বহি আছোঁ আৰু। তো ঘৰৰ চোতালতে বহি আছোঁ এনেদৰে, ভাল লাগে এনেকুৱা সন্ধিয়া টাইমত বহিবলৈ কাৰণে। চ' এতিয়া ওলাই যাম অলপমান দোকান ফালে ফুৰোগৈ। লগৰকেইটাৰ লগত ফুৰা আৰু মজাই বেলেগ এইটো টাইমত। তো পিছত পাওঁ নাপাওঁ এতিয়াই ঘূৰি লওঁ আৰু। তো সেইটোৱে অলপমান ওলাই যাওঁ। চ' এইটো সময়ত নুফুৰি আৰু কেতিয়া ফুৰিম আৰু ন। তো সিমানেই আৰু অলপমান ফুৰোঁ, লগৰবোৰ আহিব। খালি ইয়াতে মাছ মাৰিলোঁ, মাছ নাপালোঁ ইমান, মানে পানীটো গোট নাখালেগৈ আৰু। পানী গোট খোৱা হ'লে পালোঁহে। চ' সেয়াই এয়া আমাৰ গাঁওবোৰত এনেকৈ পাত চাত তুলি থাকে। একচুৱেলি এইবোৰ চব চাহপাত হয়। তো এয়া দোকানত আহি গ'লোঁ। আমাৰ এইটো মানে ডেইলি কেম্প আৰু। তো এজন বহি আছে আমাৰ ছাৰ। তো আৰু কেইজনমান আহিব। তো ইয়াতো বহিব লাগিব, আমাৰ কেম্পটো আছে যে, সেইটো আমাৰ কেম্পটো। তো তাত বহিব লাগিব অলপমান দেৰি, পেপা চেপা মাৰিব লাগিব। তো সেইবোৰেই আৰু, কামটো নাই ফাল্টু। বহি একদম মানে ডাইলগ পিটি মেলি সন্ধিয়া হৈ গ'ল। তো আমাৰ একদম মানে কি ক'ম আৰু, আমাৰ গেংটো বৰ হেভি মানে, পূৰা একদম মানে টিম। ডাইলগ চাইলগ পিটি আছোঁ, পূৰা টিম মানে। এইফালে চাওক, এইফালে পূৰা টিমটো আছে, এইফালে বহি আছে, পূৰা গেং মানে। দোকানখন একদম মানে চেণ্টাৰটো, তো আড্ডা পিটাও হৈ যায়। এইফালে আছে আপোনাৰ মাংস দৰকাৰ হ'লে মাংস মাছ চব লৈ যাব পাৰে। এনেকুৱা সুবিধা মানে নেপাব আৰু এইফালে দোকান। ঠিক কৰা। তো আমাৰ খাচাইও কোন লাগিছে, এই মামী আছে, মোৰ মামী হয়। একদম খাচাই মানে তেখেত। ব্ৰইলাৰ মাছ আপোনাৰ কি লাগে চব কৰি দিওঁ। এতিয়া চাব, টাইলটো দেখুৱাই দিছোঁ এতিয়া। এয়া দেখিছে, তেখেতে কি কৈছে জানে নাই, নেদেখাবি মানে কাটিং মাৰিছে আৰু দেখুৱাই দিয়ে বুলি। এয়া খাচাই। তো মানে আমাৰ ইনথেমত আমাৰ ঠাইডোখৰ মানে চব বস্তু পাব আপুনি। তাৰ মহিলা খাচাই দেখি পাব। তেখেতে ব্ৰইলাৰ লৈ যায় বোলে। তো এইফালে আহিছে, কাষ্টমাৰ আহিছে। ঠিক আছে, কাষ্টমাৰ ৰেচপন্স ঠিক আছে। তুমি কি তেখেত দেই মালিকজন, তেখেত সদায় আমাৰ মানে ছিক্স পেক গুণ্ডা। কমেণ্ট কৰিব, কাৰোবাক কিবা কিবি মানে তেখেতৰ পৰা কিবা এটা শিকিবলৈ মন গ'লে কমেণ্ট এটা কৰি দিব, তেখেতে শিকাই দিব। তাত মানে লগৰবোৰৰ লগত কথা চথা পাতি মেলি টাইম মানে 1 ঘণ্টা 2 ঘণ্টা পাৰ কৰাই মেলি ঘৰত আহিলোঁ। তো এতিয়া ঘৰত বহি আছোঁ। তো লগৰজনে ফোন কৰিলে, তো এতিয়া জিমত যাম। তো মই অলপমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ মই এতিয়া, ব'লক। মই দদাই ঘৰত আহি গ'লোঁ। দদাই ঘৰত অলপমান মানে ৰখি আছোঁ লগৰজনক। তো তেখেতে আহিব এতিয়া। তো ইয়াত বহি আছিলোঁ। তো ইয়াত বহি থাকোঁতে ভণ্টিহঁতক লগ পালোঁ। তো এজনীও ভণ্টি, তো এজনীও ভণ্টি। তো দেখুৱাই দিছোঁ আপোনালোকক, চাব তাৰ ঘৰটো চাব, বৰ মজাকৈ বনাই দিছে। দেখুৱাই দিছোঁ। তো এয়া আমাৰ নামটো ক। তেখেত স্নেহা ফুকন বোলে। তাৰপিছত এখেত হ'লে আলিচা ফুকন। ঋতুশ্ৰী ফুকন। এইকেইজনী মোৰ ভণ্টি হয় দেই। তো মানে গোটেইকেইটা মানে ৰিলেটিভ। এজনী আমাক খুই দিওঁ। ইমানেই আৰু। তো মই যাবলৈ ৰখি আছিলোঁ। তো আমাৰ এখেতলোকক লগ পালোঁ। তো সিমানেই আৰু। তো এতিয়া যাওঁ। তো ফাইনেলি তেখেত আহি গ'ল। মই গৈ আছোঁ এতিয়া। তো দেখুৱাই থাকিম বাৰু। দোকানত সোমালোঁ। দোকানত সোমাই কিনি বাইকত তেল ভৰালোঁ আমাৰ বসন্তীখনত, হেডলাইট নথকা বসন্তীখনত। আমাৰ এই বসন্তীখনত মালটো ভৰাই দিয়া হ'ল। তো এতিয়া একদম মানে বিন্দাছ চলিব। এইটো বসন্তী হেডলাইট এইটো। চ' এইটো
সেইটোৱে আৰু সেইটোৱে চলাই আছোঁ তো ইমানেই তো জিমত গৈ লওঁ তাত পাই লওঁ তো চাই থাকিব ভিডিঅ'টো তাত দেখুৱাই থাকিম বাৰু তো ফোনটো আহি গ'ল এজনো ৰখিব লাগে বুলি কৈছে তো ৰখি দিছোঁ অলপমান দেৰি ঠিক আছে তেখেতক অলপ ৰখি দিওঁ তাৰপিছত গৈ আছোঁ তো এয়া ফাইনেলি পালোহি আমাৰ জিমলৈ তো দেখুৱাই আছোঁ আপোনালোকক আজি জিমটোৰ চাই থাকিব ভালকৈ তো ষ্টাৰ্ট কৰি দিওঁ তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো এইবোৰ আছে লোকেল জিম আৰু যি বাৰ আছে সাধাৰণ হেৰিবোৰ চ' ইমানেই তো মোৰ অলপমান ইঞ্জুৰি টাইপৰ হৈ আছে চল্ডাৰটো তো আজি মাৰি দিম আজি মোৰ আছিলে চেষ্ট তো চেষ্টটো মাৰিব আছিলে তো চাওঁ কৰণে মাৰোঁ তো যদিও মাৰোঁ অলপমান মাৰি থৈ যাম আৰু ইমান মানে টাফনেছ নকৰোঁ তো ইমানেই আৰু ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যদি কোনোবাই কাৰোবাৰ ইচ্ছা থাকিলে ঘৰটো মানুহ এই মই ইনথেমত এইটো বৰ্তমান লগত আছে তো যদি কাৰোবাৰ ইচ্ছা থাকে তো আহিব পাৰিব তেখেতে ঠিক আছে ইমানেই আৰু এয়া আমাৰ কাম সম্পূৰ্ণ হৈ গ'ল তো এতিয়া বহি আছোঁ আৰু তো ব্লগটো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল তাৰপিছত ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো সেইটো পাহৰি নাযাব তো নেক্সট ব্লগ আহি আছে আপোনালোকলৈ চাই থাকিব থেংক ইউ গুড নাইট বাই বাই